এসময়ত এখন গাঁৱত যদু আৰু মধু নামৰ দুজন বন্ধু আছিল। দুয়ো সদায় একেলগে থাকিছিল। এদিনাখন তেওঁলোকে সিদ্ধান্ত ল'লে যে তেওঁলোক অৰণ্যলৈ ফুৰিবলৈ যাব। আৰু যদুৱে মধুক ক'লে, বন্ধু, আজি অৰণ্যলৈ ফুৰিবলৈ যাওঁ ব'লা। আৰু তেতিয়া মধুৱে যদুক সমৰ্থন জনাই ক'লে, তুমি ঠিক কৈছা, আমি বহুদিন ফুৰিবলৈ যোৱাই নাই, ব'লা। তাৰ পাছত দুয়ো অৰণ্যৰ ফালে খোজ ল'লে। বহুদূৰ গৈ গৈ সিহঁত এখন ঘন অৰণ্যৰ মাজত সোমাই পৰিলগৈ। অৰণ্যখনত সিহঁতৰ বিপদ নিশ্চিত আছিল, কিয়নো তাত বিভিন্ন ধৰণৰ জন্তুৱে বাস কৰিছিল। সিহঁতে অৰণ্যৰ ভিতৰত কিছুদূৰ গৈ হঠাৎ এটা ভালুক দেখা পালে। আৰু ভালুকটো সিহঁতৰ ফালেই আহি আছিল। ভালুকটো দেখি দুয়ো বৰ ভয় খালে। তাৰ পাছত দুয়ো ভালুকটোৰ বিপৰীত দিশত দৌৰিবলৈ ধৰিলে। কিছুদূৰ দৌৰি গৈ যদু এজোপা ডাঙৰ গছত বগাই উঠিল। কিন্তু বেচেৰা মধু সি গছত উঠিব নাজানিছিল। সি যদুক ক'লে, বন্ধু, মোক সহায় কৰা, নহ'লে ভালুকটোৱে মোক খাই পেলাব। কিন্তু যদুৱে তাক কোনো সহায় নকৰি গছৰ ডালতে বহি থাকিল। আনফালে ভালুকটো মধুৰ নিচেই ওচৰ পালেহি। মধুৱে এটা বুদ্ধি পাঙি মাটিতে চিত হৈ শুই দিলে। তাৰ পাছত ভালুকটো আহি মধুৰ চাৰিওফালে ঘূৰি তাৰ পৰা গুচি গ'ল। এনেকৈ যদু গছৰ পৰা নামিল আৰু মধু মাটিৰ পৰা উঠিল। আৰু যদুৱে মধুক সুধিলে, বন্ধু, ভালুকটোৱে তোমাৰ কাণৰ কাষত কি কথা ক'লে? তেতিয়া মধুৱে ক'লে, ভালুকটোৱে মোক ক'লে যে বিপদৰ বন্ধুহে আচল বন্ধু। তুমি মোৰ আচল বন্ধু নোহোৱা, কাৰণ বিপদৰ সময়ত তুমি মোৰ লগ এৰি দিলা। গতিকে এনে বন্ধুৰ পৰা আঁতৰি থকাই ভাল। তাৰ পাছত মধুৱে যদুক তাতে এৰি অৰণ্যৰ পৰা বাহিৰলৈ গুচি গ'ল। আৰু বেচেৰা যদু তেতিয়াৰ পৰা অকলশৰীয়া হৈ পৰিল।